নমস্কাৰ 13 নং চিৰাং সমষ্টিৰ পৰা মই এজন প্ৰাৰ্থী হৈ আপোনালোকৰ ওচৰলৈ প্ৰাৰ্থনা কৰিছো যাহাতে 22 তাৰিখ সেপ্টেম্বৰত হ'ব লগা আমাৰ বিটিসি নিৰ্বাচনত 13 নম্বৰ চিৰাং সমষ্টিৰ পৰা যাতে আপোনালোকে মোক নাঙলৰ ছবিত ভোট দি জয়যুক্ত কৰে যাতে 13 নম্বৰ সমষ্টিৰ যিমানখিনি ৰাস্তা ঘাট বিভিন্ন ধৰণৰ সমস্যা আমাৰ শিক্ষিত ল'ৰা ছোৱালীৰ সমস্যা আমাৰ মহিলাসকলৰ যিটো সমস্যা আৰু অন্যান্য যিমান আছে এই গোটেই সমস্যাসমূহ যাতে আমি এই 5 বছৰত আমি কাম কৰি ৰাইজক যাতে সেৱা কৰা আমি সুযোগ পাওঁ ইয়াৰ কাৰণে প্ৰাৰ্থনা জনাইছো আপোনালোকে দলে বলে 22 তাৰিখ সেপ্টেম্বৰত নিজৰ ভোট চেণ্টাৰত গৈ যাতে আপোনালোকে মোক নাঙলৰ ছবিত ভোট দি জয়যুক্ত কৰে নমস্কাৰ।